মোৰ ইউটিউব চেনেল ভিলেজ লাইফলৈ স্বাগতম জনাইছোঁ। মই আছোঁ আজি পাগলাটেক মন্দিৰত আৰু এই পাগলাটেকৰ মন্দিৰখিনি মই সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। মাজৰ পৰা চোৱাতকৈ প্ৰথমৰ পৰাই চাওক। আমি এতিয়া গৈ আছোঁ পাগলাটেকলৈ। শোলমাৰি পালোঁ আৰু শোলমাৰিৰ পৰা আমি বাওপিনে ঘূৰিব লাগিব, বাওপিনে যাব লাগিব। তো এই শোলমাৰিত ধুনীয়াকৈ ফ'ৰলেনৰ কাম চলি আছে, কাম কৰি আছে। তো আমি গৈ থাকোঁ মন্দিৰলৈ লাহে লাহে। এই মন্দিৰৰ যোৱা ৰাস্তাতে এইটো নাৰ্চাৰী একটা যে ধুনীয়া নাৰ্চাৰী, এই নাৰ্চাৰীটো আপোনালোকে চাব পাৰিব। এইটো হাতী 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 এইটা ডাইনোসর, বাইদু নহয়, এতিয়া কাইবা আহে। এটা ডাইনোসর, ডাঙৰ ডাইনোসৰ ৰে না পাপা, পাপা ডাঙৰ ডাইনোসৰ, পাপা ডাঙৰ ডাইনোসৰ, পাপা পাপা ডাঙৰ ডাইনোসৰ না। এই নাৰ্চাৰীত একো নলওঁ, বেলেগ দিন ল'ব আহিম। আজি বেলেগ কামত আহিছোঁতো। রাইট সাইড কলকাতান যাব পাবো, লেফট সাইড যাব আমি পাগলাটেক মন্দির। গোৱালপাৰা টাউনৰ পৰা যদি আহে এই সুৰংগৰ ভিতৰেদি সোমাব লাগে মন্দিৰত যোৱাৰ ৰাস্তা। ৰ'ব মন্দিৰৰ লগতে এইয়া গোৱালপাৰাত আৰু নতুনকৈ দ্বিতীয়খন নৰনাৰায়ণ সেতু আৰম্ভ হৈ আছে। সেইখিনি অলপমান কিছু অংকত দেখাই আছোঁ। ডাঙৰ ডাঙৰ মেচিনেৰে কাম চলি আছে। এইটো পুৰণা ব্ৰিজ আৰু এইদি হ'ব নতুন ব্ৰিজ। এইখন গাড়ী আমাৰ, এইখন গাড়ী লৈ আহিছোঁ আমি আজি। এইটো মন্দিৰ, মই তালৈকে গৈ আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। পাই গ'লোঁ আমি আমাৰ স্থান। এইটো মেইন মন্দিৰটো। আহি পালোঁ আমি মন্দিৰটো। ভিতৰখিনি আমি দেখাই আছোঁ অলপ পিছত। প্ৰথমতে বাহিৰাখিনি চাই লওক। মাইনা আৰু বাবু, মন্দিৰটো একদম ব্ৰহ্মপুত্ৰৰ কাষত। আমি লাহে লাহে গৈ আছোঁ।
লাহে লাহে মাইনা একদম চাব লগা ঠাই আহক আপোনালোকে পাগলাটাইক মন্দিৰত এবাৰ দৰ্শন কৰিবলৈ আহক এইটো মেইন মন্দিৰটো মানে পূজাৰীজন বোলে সদায় নাথাকে সেইকাৰণে হয়তো আজি আমি পূজা কৰিব নোৱাৰিম তো মই দেখাই আছোঁ কাষত মানে একদম ব্ৰহ্মপুত্ৰ একদম কাষতে এইটো মহাবাহু ব্ৰহ্মপুত্ৰ এইটো মেইন মন্দিৰটো ৰাজীৱে চেল্ফি লোৱাত ব্যস্ত হৈ আছে এই আমাৰ পানীৰ এই শব্দবিলাক একদম শুনি থাকিব মন যায় এইটো মন্দিৰ এটা গণেশ মন্দিৰ বন্ধুসকল মন্দিৰটো দেখিলে আপোনালোকে কি ধুনীয়া ঠাই যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ